হেল্ল' সকলোকে মই ওয়েলকাম কৰিছো। আজি আমাৰ মডেলছবোৰক দেখিবলৈ সঁচাকৈ বহুত বেছি ধুনীয়া লাগিছে, সকলোকে ষ্টাইলিছ লাগিছে। আপোনালোকেতো গম পাইছেই আজি কম্পিটিশ্যনটো কি হয়, আৰু কিয়নো গম নাপাব, বাহিৰতো পোষ্টাৰ লগাই থোৱাই আছে। তথাপিতো মই কৈ দিব বিচাৰিছো আজি কম্পিটিশ্যনটো হৈছে মিছ ষ্টাইলিছ। আমাৰ কম্পিটিশ্যনটো ষ্টাৰ্ট হোৱাৰ আগতে মই আমাৰ 8 গৰাকী মডেলছক ইয়াৰ নিয়মসমূহৰ বিষয়ে অলপ বুজাই দিব বিচাৰিছো। আজি মিছ ষ্টাইলিছ কম্পিটিশ্যনৰ 3টা ৰাউণ্ড হ'ব, ফাৰ্ষ্ট, ছেকেণ্ড এণ্ড থাৰ্ড ৰাউণ্ড। ফাৰ্ষ্ট ৰাউণ্ডত আমাৰ মডেলছসকলে নিজৰ টেলেণ্ট দেখুৱাব লাগিব। ছেকেণ্ড ৰাউণ্ডত আমাৰ জাজসকলে তেওঁলোকক কুৱেশ্যন কৰিব, যাৰ আনচাৰ তেওঁলোকে ভালকৈ দিব পাৰিব লাগিব। আৰু থাৰ্ড ৰাউণ্ডত মিছ ষ্টাইলিছ কম্পিটিশ্যনৰ উইনাৰ আৰু ৰানাৰ্ছক ঘোষণা কৰা হ'ব। তেতিয়াহ'লে আমি আৰু দেৰি কৰি নাথাকোঁ, আমাৰ কম্পিটিশ্যনটো আমি ষ্টাৰ্ট কৰি দিওঁ। আজি মোৰ দিন হ'ব। মোৰ মনটো আজিহে ভাল লাগিছে দেই। সদায় মোৰ সপোন ভাঙি যায়, কিন্তু আজি মোৰ সপোন পূৰা হ'ব। কেনেকৈ পূৰা হ'ব সেইটো কোনেও গম নাপায়। এতিয়াতো টেলেণ্ট দেখুৱাবলৈ ক'ব। কি টেলেণ্ট দেখুৱাম বাৰু? এটা কাম কৰিম, মই গান এটা প্ৰেক্টিছ কৰি আহিছোঁ নহয়, সেইটোকে ধুনীয়াকৈ গাই দিম। তেতিয়া জাজসকল মোৰ ওপৰত ইমপ্ৰেছ হৈ যাব। হেল্ল' গাৰ্লছ, এইটো তোমালোকৰ ফাৰ্ষ্ট ৰাউণ্ড হয়। বাইদেউটো তোমালোকক ভালকৈ বুজাই দিছে যে ফাৰ্ষ্ট ৰাউণ্ডত তোমালোকে নিজৰ টেলেণ্ট দেখুৱাব লাগিব। তেতিয়াহ'লে মই ফাৰ্ষ্টে এমিলিৰ পৰা ষ্টাৰ্ট কৰিব বিচাৰিছোঁ। এমিলি, তুমি কি কৰি হেল্ল' ভাল ছাৰ। পোৱা? মই আচলতে মডেলিং কৰি বহুত বেছি ভাল পাওঁ, আৰু গান গাই ভাল পাওঁ, নাচি ভাল পাওঁ। এইবোৰেই। ৱাও এমিলি, এয়া খুব ভাল কথা। আৰু তুমি গান গাই ভাল পাওঁ বুলি যিহেতু ক'লা, তেতিয়াহ'লে গান এটাকে গাই শুনোৱা। আমি তোমাৰ গান শুনিব বিচাৰিছোঁ। চ' বৰিং। ছাৰ বাৰু সদায় সদায় এমিলি গান গাবলৈ কয়। মোৰ যে এমিলিৰ গান শুনিবলৈ মন নাযায়। তাইতো ভালকৈ গান গাবই নাজানে, কিন্তু উপায়ো নাই। ছাৰে গাবলৈ কৈছে যেতিয়া তাইতো গাবই লাগিব। মোৰ কিন্তু এটা কথা কাৰণেহে হাঁহি উঠিছে। আজি এমিলিয়ে যিমান ধুনীয়াকৈ গান গালেও উইনাৰ বা ৰানাৰ্ছআপ কেতিয়াও হ'ব নোৱাৰে। কাৰণ আজি পাৱাৰ মোৰ হাতত আছে। মই ডিচাইড কৰিম কোন উইনাৰ হ'ব আৰু কোন ৰানাৰ্ছআপ হ'ব। ঠিক আছে ছাৰ, মই ৰামধেনুৰ ৰং দিয়া মৰম গানটোকে গাই দিব বিচাৰিছোঁ। গানটো মই ভালকৈ নাজানো, কিন্তু গানটো মোৰ বহুত ভাল লাগে আৰু সেইকাৰণে মই গাব বিচাৰিছোঁ। যদি কিবা ভুল হয় তেতিয়াহ'লে ক্ষমা কৰি দিব। ৰং দিয়া মৰম ৰং ভাল পোৱা, সজাম ৰামধেনু ৰং জীৱনৰে সুখ দুখৰে, সজাম ৰামধেনু। এই বুকু মৰমৰ বাহিৰে মোৰ বুলিবলে আছে কিনো, মিঠা মিঠা সপোন দি থকাত সজাব জানো। ৰং দিয়া মৰম ৰং ভাল পোৱা, সজাম ৰামধেনু ৰং জীৱনৰে সুখ দুখৰে, সজাম ৰামধেনু। থেংক ইউ। ৱাও এমিলি, তুমি বহুত ধুনীয়াকৈ গানটো গালা। সঁচাই শুনি বহুত ভাল লাগিল, থেংক ইউ। এতিয়া মই গুণগুণৰ ওচৰলৈ যাব বিচাৰিছোঁ। গুণগুণ, তুমি কি কৰি ভাল পোৱা? মই মডেলিং কৰি ভাল পাওঁ, ডান্স কৰি ভাল পাওঁ, আৰু এক্টিং কৰি মই খুব বেছি ভাল পাওঁ। মই ঘৰতে এক্টিং কৰিয়ে থাকোঁ। একচুৱেলি মোৰ এক্টৰ হোৱাৰ সপোন আছে বহুত। আৰু যদি মোৰ সপোনটো পূৰা হৈ যায় তেতিয়া মই বহুত বেছি সুখী হ'ম। ৱাও গুণগুণ, তুমি এক্টিং কৰি ভাল পোৱা, এওচোন বহুত ভাল কথা। তেতিয়াহ'লে তুমি আজি আমাক এক্টিং কৰি দেখুৱাব লাগিব। তোমাৰ এক্টিং চাবলৈ আমাৰ বহুত বেছি মন গৈছে। ঠিক আছে ছাৰ, মই দুখৰ এক্টিং কৰি দেখুৱাব বিচাৰিছোঁ। হা, গুণগুণে এক্টিং কৰিব? এয়া মই কি শুনিছোঁ? গুণগুণে এক্টিং কৰিবলৈ জানে, সেইটোতো মই আজি গম পাইছোঁ। চাওঁচোন বাৰু কেনেকুৱানো এক্টিং কৰে, ভালেই কৰে নে বেয়াই কৰে। মোৰ যে হাঁহিয়ে উঠিছে দেই। কি? এয়া মোৰ মা হয় পাপা? তুমি কি কৈছা সেইবোৰ? তুমি কৈছিলা মোৰ মা আৰু এইখন পৃথিৱীত নাই, তেতিয়াহ'লে এওঁ কোন? পাপা, তুমি মোক ইমান ডাঙৰ মিছা কথা এটা ক'লা। মই তোমাৰ মিছা কথাটোকে সঁচা বুলি ভাবিলোঁ। কিয় পাপা, কিয়
ৱাও গুণগুণ, তুমি আজি সঁচাকৈ বহুত ধুনীয়াকৈ এক্টিং কৰিলা, সকলোকে কন্দুৱাই দিলা। বৰ ভাল লাগিল দেই তোমাৰ এক্টিংটো, থেংক ইউ। এতিয়া মই আমাৰ অংকিতাৰ ওচৰলৈ যাব বিচাৰিছোঁ। অংকিতা, তুমি কি কৰি ভাল পোৱা? ছাৰ, মই মডেলিং কৰি ভাল পাওঁ আৰু গান গাই ভাল পাওঁ। ছাৰ, মই যে গান এটা প্ৰেক্টিচ কৰি আহিছোঁ, সেইটোকে মই অলপ গুণগুণাই দিব বিচাৰিছোঁ। শুনিব দেই। নীলা নীলা দুচকুতে কোন আহে বহি, মিঠা মিঠা সপোনৰে কোনে মেলা পাতে, কৈ দিম বুলি ভাবো, ভাবো ভাবো কোৱা নহয়, মোৰ একে ভাৱনা মনত প্ৰাণত, মোৰ একে শিহৰণ দেহত তেজত, নীলা নীলা দুচকুতে কোন আহে বহে, মিঠা মিঠা সপোনৰে কোনে মেলা পাতে, কৈ দিম বুলি ভাবো, ভাবো ভাবো কোৱা নহয়। থেংক ইউ ছাৰ। অংকিতা, তুমি বহুত ধুনীয়াকৈ গানটো গালা, শুনি বহুত ভাল লাগিল। এতিয়া মই কাকলিৰ ওচৰলৈ যাব বিচাৰিছোঁ। কাকলি, তুমি কি কৰি ভাল পোৱা আৰু আজি আমাক তুমি কি কৰি দেখুৱাম বুলি মই ভাবিছা? মডেলিং কৰি ভাল পাওঁ আৰু গান গাই ভাল পাওঁ। আজি কিন্তু মই গান গাই শুনাব বিচৰা নাই। আজি মই এটা কবিতাহে আবৃত্তি কৰি দেখুৱাব বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। পদূলিৰ মুখখনি সাৰি মুচি লৈ মেলি থৈ মন্দিৰ দুৱাৰ, আহিবা আহিবা বুলি আচুবাত চাই, জানো তুমি আহা এটিবাৰ, মচি দিয়া তপ্ত অশ্ৰুধাৰ। থেংক ইউ ছাৰ। হেল্ল'। আমাৰ ষ্টাইলিছ কম্পিটিশ্যনৰ ফাৰ্ষ্ট ৰাউণ্ডটো ইয়াতে শেষ হৈছে আৰু এতিয়া হ'ব আমাৰ ছেকেণ্ড ৰাউণ্ড। মডেলছ, তোমালোকৰ মোৰ কথাবোৰ মনত আছেনে? তথাপি মই কৰিব বিচাৰিছোঁ, এতিয়া যিহেতু তোমালোকৰ ছেকেণ্ড ৰাউণ্ড হ'ব, ছেকেণ্ড ৰাউণ্ডত তোমালোকক কুৱেশ্যন কৰিব আমাৰ জাজসকলে আৰু তাৰ আনচাৰ তোমালোকে ভালকৈ দিব পাৰিব লাগিব। তেতিয়াহ'লে দেৰি কৰি নাথাকোঁ, ষ্টাৰ্ট কৰি দিওঁ। হেল্ল' মডেলছ, মই ফাৰ্ষ্টে ৰূপালীক কুৱেশ্যন কৰিব বিচাৰিছোঁ। ৰূপালী, তুমি আজি বহুত ধুনীয়াকৈ সাজি কাচি আহিছা, দেখিবলৈ তোমাক বহুত বেছি ষ্টাইলিছ লাগিছে। কোৱাচোন, তুমি যদি আজি উইনাৰ হৈ যোৱা, তেতিয়াহ'লে আগলৈ কি কৰিম বুলি ভাবিছা? ছাৰ, আজি যদি মই সঁচাকৈ উইনাৰ হৈ যাওঁ, তেতিয়া মোৰ মনটো খুব বেছি ভাল লাগিব। মই বহুত বেছি সুখী হ'ম আৰু আগলৈ যাতে মই আৰু আগুৱাই যাব পাৰোঁ, তাৰ কাৰণে মই চেষ্টা কৰিম, সিমানেই ক'ম। ৰূপালী, তোমাৰ আনচাৰটো পাই ভাল লাগিল। এতিয়া তোমালোকক মই কুৱেশ্যন কৰিম দেই। ফাৰ্ষ্টে মই মণিকাক কুৱেশ্যন কৰিব বিচাৰিছোঁ। মণিকা, তুমি যেতিয়া ৱাক কৰা দেখিবলৈ বহুত ধুনীয়া লাগে, একেবাৰে ছুপাৰ মডেল নিচিনা লাগে। কোৱাচোন, তুমি কাৰ পৰা ট্ৰেইনিং লৈছিলা? মই আচলতে আমেৰিকাৰ ছুপাৰ মডেল জুলিয়া জেক মেমৰ পৰা ট্ৰেইনিং লৈছিলোঁ। তেওঁৱে মোক এনেকৈ ৱাক কৰিবলৈ শিকাইছিল। হা, হয় নেকি? তুমি জুলিয়া জেক মেমৰ পৰা ট্ৰেইনিং লৈছিলা? অ' গ্ৰেট। মণিকা, থেংক ইউ। এতিয়া মই পাহিক কুৱেশ্যন কৰিব বিচাৰিছোঁ। পাহি, সুন্দৰী বুলি ক'লে তুমি কি ভাবা? মেম, মই ভাবোঁ সুন্দৰী হ'বলৈ হ'লে দেখিবলৈ ধুনীয়া হ'ব লাগিব, মনটোও ধুনীয়া হ'ব লাগিব, সকলোকে সহায় কৰিব পৰা হ'ব লাগিব, তাৰপিছত সকলোৰে লগত ভালকৈ মিলিব পাৰিব লাগিব। পাহি, তোমাৰ আনচাৰটো পাই মোৰ বহুত ভাল লাগিল। সঁচাই, তুমি খুব ধুনীয়াকৈ আনচাৰটো দিলা। থেংক ইউ। হেল্ল'। মিছ ষ্টাইলিছৰ ফাৰ্ষ্ট আৰু ছেকেণ্ড ৰাউণ্ড ইয়াতে শেষ হৈছে আৰু এতিয়া হ'ব থাৰ্ড ৰাউণ্ড। থাৰ্ড ৰাউণ্ডত আমাৰ ফলাফলসমূহ ঘোষণা কৰা হ'ব। আপোনালোকে এক্সাইটেড হয়নে? মই কিন্তু বহুত বেছি এক্সাইটেড হৈ আছোঁ। তেতিয়াহ'লে আমি আৰু দেৰি কৰি নাথাকোঁ, আমাৰ ফলাফলসমূহ ঘোষণা কৰি দিওঁ। অ' গড, আজি যে কোন উইনাৰ হ'ব? কালিতো মই ছেকেণ্ড ৰানাৰ্ছ আপ হ'লোঁ, আজি যদি উইনাৰ মই হৈ যাওঁ, কিমান যে ভাল লাগিব মনটো। অ' গড, প্লিজ কিবা এটা পোৱাই দিবা, নহ'লে বহুত বেয়াকৈ লাজ হ'ব লাগিব। মিছ ষ্টাইলিছ কম্পিটিশ্যনৰ ছেকেণ্ড ৰানাৰ্ছ আপ হৈছে আমাৰ গুণগুণ। গুণগুণ, কংগ্ৰেচুলেশ্যন, ইউ আৰ ছেকেণ্ড ৰানাৰ্ছ আপ। মই যি বিচাৰিছিলোঁ, যেনেকৈ বিচাৰিছিলোঁ তেনেকুৱাই হৈছে। এতিয়াহে ভাল লাগিছে মনটো। কেতিয়া যে মোৰ নামটো ক'ব নহয়। ৱাও, আজি কিন্তু কাকলিৰ মুখখন চাবলগীয়া হ'ব। সদায় তাই উইনাৰ হয়, কিন্তু আজি মই উইনাৰ হ'ম। মিছ ষ্টাইলিছ কম্পিটিশ্যনৰ ফাৰ্ষ্ট ৰানাৰ্ছ আপ হৈছে আমাৰ পপি। কংগ্ৰেচুলেশ্যন পপি, তুমি ফাৰ্ষ্ট ৰানাৰ্ছ আপ। পপি ফাৰ্ষ্ট ৰানাৰ্ছ আপ? এয়া কেনেকৈ সম্ভৱ?
তাইতো কেতিয়াও জিকা নাই, আজি ফাৰ্ষ্ট টাইম জিকিছে তাই। হা, মোৰ বিশ্বাস হোৱা নাই। ছেকেণ্ড আৰু চব মই হৈছোঁ মানিছোঁ, কিন্তু তাই অ' ন, কি হৈছে আৰু এইবোৰ? মিছ ষ্টাইলিছ কম্পিটিশ্যনৰ উইনাৰ হৈছে ৱাও আমাৰ কোন হয় গেছ কৰিব পাৰিছেনে আপোনালোকে? অংকিতা! ইয়ে! অংকিতা, কংগ্ৰেচুলেশ্যন! তুমি উইনাৰ! হা, আজি উইনাৰ অংকিতা হ'ল? কাকলি যে উইনাৰ নহ'ল? মইতো ভাবিছিলোঁ আজি উইনাৰ কাকলিয়ে হ'ব। কি আচৰিত, অংকিতা আজি কেনেকৈ উইনাৰ হ'ল? একো ভাবি পোৱা নাই। আজি মই একোৱেই নাপালোঁচোন। মই ভাবিছিলোঁ ৰাণাৰ্ছ আপ নহ'লোঁ যেতিয়া উইনাৰে হ'ম, কিন্তু উইনাৰো নহ'লোঁ। জানো পাই, আজি যে মোৰ বহুত মনটো বেয়া লাগিছে। সদায় মই কিবা না কিবা এটা পাওঁ, কিন্তু আজি মই একো এটা নাপালোঁ। ৱাও, ফাইনেলি আজি মই উইনাৰ। চবেই ভাবিছে চাগে এয়া কি হৈ গ'ল, সদায়তো কাকলিহে উইনাৰ হয়, কিন্তু আজি অংকিতা উইনাৰ হ'ল। উফ, মোৰ কথা কোনো গমেই নাপায়। ফাইনেলি আজি মই ঘৰত গৈ পাৰ্টি কৰিম, পাৰ্টি। ৱাও, কিমান যে ভাল লাগিছে মনটো।